নমস্কাৰ। আজি বহাগ মাহৰ 25 তাৰিখ 9 মে মঙলবাৰ 1945 শকাব্দ 1430 ভাস্কৰাব্দ 2023 ইংৰাজী চন। আজি সূৰ্য উদয় 4:40:20 সূৰ্য অস্ত 5:59:31। আজি কৃষ্ণ চতুৰ্থী তিথি। দিনৰ ঘণ্টা 4:08:42 নক্ষত্ৰ মূলা। সন্ধিয়া ঘণ্টা 5:45:15। আজি জন্ম ধনু ৰাশি। মৰণৰ দোষ 1 পাত। আজি আদ্য ঋতু হ'লে 3 মিহিয়া পতিহীনা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যা সমাধান, শুভ কাৰ্য, মনত উঠা আদি শুভফলৰ প্ৰভাৱ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মব্যস্ততা, উদ্বেগ, সমস্যা বৃদ্ধি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যা বৃদ্ধি, আনৰ দ্বাৰা প্ৰতাৰিত, মনত শংকা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অত্যাধিক ভয়, এলাহ, দুশ্চিন্তাৰ যোগ দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত শুভফলৰ প্ৰভাৱ, বন্ধু লাভ, ভোগবিলাস। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যা সমাধান, দৈহিক সুখ, আনৰ দ্বাৰা উপকৃত। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মনত শান্তি, শুভ সংবাদ, আশাৰ সঞ্চাৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত শুভফলৰ প্ৰভাৱ, অৰ্থ লাভ, ভ্ৰমণ সুখ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মনত অশান্তি, কাৰ্যনাশ, বিবাদৰ যোগ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ গৃহ অশান্তি, বয়, নানান সমস্যা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মদক্ষতা, আনৰ দ্বাৰা উপকৃত, হঠাৎ প্ৰাপ্তি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আশাৰ সঞ্চাৰ, প্ৰণয় লাভ, সুখ ভোগৰ যোগ দেখা যায়। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।